সেই বন্ধুসকল আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আছে। এই চাওক আপোনালোকে চাই আছে বটা চৰাই। এই চাওক বটা চৰাই, কাৰোবাৰ যদি বটা চৰাই লাগে বৰ্তমান আমাৰ ৰঙিয়াত পাই যাব, অসমত ৰঙিয়াত পাই যাব। বৰ্তমান কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব। এই চাওক পাৰিছে বটা চৰাই। এইবোৰ বটা চৰাই আপোনাৰ ফাৰ্ম কৰিলে বহুত আপোনাৰ ইজি হয়। আপোনাৰ বেছি খানা নাখায়, আপোনাৰ ঔষধ চৌষধ মেডিচিন একো দিব নালাগে। কোনোবাই যদি ফাৰ্ম খুলিব যে আপোনালোক কণ্টেক্ট কৰিব। টাইমত আপোনাৰ ঘৰত পুহিব খোজে, ডাঙৰ মাল লাগে, ডাঙৰ মাল পাই যাব। এইবোৰ আপোনাৰ কণী পাৰা, এই চব কণী পাৰি থৈছে। আৰু এইফালে আছে আপোনাৰ ইউৰোপিয়ান জায়েন্টছ কটনিছ কইল বাট, যিখন আপোনাৰ আধা কেজিৰ ওপৰত হয়। এই চব এইবোৰ আপোনাৰ কইল বাট হয়, আপোনাৰ অকল বগা হয়। এইবোৰ আপোনাৰ আধা কেজি ওজনৰ হয়, 40 গ্ৰামৰ আধা কেজিৰ ওজন হয় আপোনাৰ। এইবোৰ আপোনাৰ ইউৰোপিয়ান হয়, এইবোৰ আপোনাৰ উৰিব নোৱাৰে। যিবোৰ আপোনাৰ এইবোৰ উৰিব পাৰে, জাপানীজ জম্বু কইল বাট উৰিব পাৰে, এইবোৰ আপোনাৰ উৰিব নোৱাৰে। এই চাওক এইটো ৰেড, এইটো ৰেড। এই চাওক আপোনাৰ ইউৰোপিয়ান জায়েন্টছ কটনিছ কইল বাট চাব পাৰিছে। ইয়াৰ কণী আপোনাৰ বহুত ডাঙৰ হয়। আৰু এই চাওক এইবোৰ আপোনাৰ কণী, জম্বু কইল বাটৰ কণী। তাৰ মাজতো আপোনাৰ হেচিং কণী লাগে। চাওক হেচিং কণী কৰিব বেছিমান ইনকুবেটাৰ বেছিমান বহালে। আৰু এইবোৰৰ কণী আপোনাৰ বহুত ডাঙৰ ডাঙৰ, এইবোৰৰ কণী আপোনাৰ সৰু হয়, এইবোৰ জম্বু কইল বাটৰ। আৰু এইবোৰৰ ওজন হয় আপোনাৰ 400 গ্ৰামৰ ওপৰ ওজন হয় আপোনাৰ, 500 গ্ৰাম আধা কেজি ওজন হয়। আৰু এইবোৰৰ ওজন আপোনাৰ বেছি নহয়, এইবোৰৰ ওজন আপোনাৰ 220, 180 এনেকুৱা ওজন হয়। এইটো চাব ৰিচিপ্ট নে, এইটো আপোনাৰ 200 গ্ৰামৰ ওজন হ'ব। এই চব কণী পাই থৈছে। কাৰোবাৰ লাগে আপোনাৰ কইল বাট, তেওঁলোকক কণ্টেক্ট কৰিব। তেন্তে আজিৰ কাৰণে ভিডিঅ' সমাপ্ত কৰিলোঁ। পৰৱৰ্তী আৰু এটা ভিডিঅ' লৈ আহিম।